আমাৰ হৃদয়ে ভাতকেইটা খাই আছে দেই। এইফালে গাহৰি বাতি, এইফালে বইল কণী, কেঁচা চালাড। গাহৰি খোৱা আজি গাহৰি খোৱাৰ কাৰণে থালত ভাত নাই দিয়া, পেলাই দিয়া থালত ভাত দিছোঁ আজি। চাদাই তামোলে মূৰত ধুই গৈছেগৈ। গাহৰি খাইছে, হৃদয়ে গাহৰি খাইছে। গাহৰি গাহৰি কেইপিচ খালা আগতে? 4 পিচ। গাহৰি যে লৈ লৈ আহিবা। নোখোৱা নি আৰু খাবলৈ মন নাই? আগতীয়াকৈ 4 পিচ খাই ল'লে আৰু মন নাই। এনেকৈ ভাত খায়নে? কাঁহী বাতি খুটুং খাটাং কৰি আছে। কাঁহী বাতি খুটুং খাটাং মাৰি আছে। ভাত পৰিয়ে থাকিলে। টেষ্টি গাহৰি জোল। আমি নাখাওঁ দেই গাহৰি। গাহৰি 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 খাইছে। খাওঁ নেকি? আৰু নাখায় আৰু এতিয়া আমনি লাগিলে তাই খায়। আমনি লাগি গ'ল ন? 4 পিচ খালে বোলে। আকৌ বোলে 4 পিচ খালোঁ বোলে মই গাহৰি। কেলে? তই নি ছোৱালী খং উঠিছে নকবি। ভাত খাওঁতে 2 চাটমান লাগে নি বুলি ক'ব লাগে নি ন? সোনকালে খাই দিয়া ভাতকেইটা, তেনেকৈহে ক'ব লাগে। গোটেই ভাতকেইটা সোনকালে খাই উঠা। খোৱা খোৱা। ইয়াত নোখোৱা আৰু গাহৰি।